Hi everyone, namaskar. My channel সকলকে স্বাগতম জানাইছো। বহুত দিনৰ মূৰত এমাহতকৈ বেছি হ'ল ভিডিঅ' দিয়া নাই। ভিডিঅ' দিয়াৰ কাৰণটো মানে এলা আৰু এই গৰমত মানে মোৰ পৰা ভিডিঅ' একদমে বনাব খুজিলেও মানে গৰমত মই নোৱাৰোৱে বনাবলৈ গৈ। আৰু এতিয়া ইউটিউব চেনেলটো একেবাৰে এতিয়া ডেডে হৈ গৈছে, ভিডিঅ' নিদি এতিয়া ভিউজো কম আহিব লৈছে। গতিকে হ'লেও আৰু আজি অকণমান গৰমটো কমিছে এইকেইদিন, সেইকাৰণে আজি বোলো ব্লগটো দিওঁ। যিহেতু আজি আমাৰ ঘৰৰ ওচৰতে সত্যনাৰায়ণ পূজা পাতিছে। মানে সত্যনাৰায়ণ পূজা কয় যে নামাতিলেও মানে খবৰ পালেও মানে যাব লাগে, গতিকে আমি খবৰ পালোঁ, সেইকাৰণে আমি ওলাইছোঁ। মাতিছে বাৰু, গতিকে ওলাইছোঁ মই, ভণ্টি আৰু মা। গতিকে ব'লক দেখাই থাকিম আগলৈ আৰু চাই থাকোঁ আগলৈ। এতিয়া মই মেহেন্দি আঁকিছোঁ, কেনেকুৱা লাগিছে জনাব। এনেই আৰু বনালোঁ আৰু আমি হৈ গ'লোঁ ৰেডি। এতিয়া আমি যাম। ময়ো ৰেডি হৈ গ'লোঁ, ভণ্টিও ৰেডি হৈ গ'ল, কিন্তু আমাৰ মা এতিয়ালৈকে ৰেডি হ'ব পৰা নাই। মানে এইটো ঘৰ কি কাহানী হে। ये है हमारी बहन, सॉरी মোৰ ভণ্টি। আমি দুজনী ৰখি থাকোঁ আৰু এনেকৈ, আপোনালোকে ৰখি থাকক আমাৰ লগত মা অহালৈকে আৰু চাই থাকক আগলৈ। ফাইনেলি আমি ৰেডি হৈ গ'লোঁ, কিন্তু আকৌ আমি ৰখি আছোঁ আমাৰ লগৰ যোনটো বান্ধৱী এজনী আকৌ আহিব তেওঁৰ কাৰণে। ৰখি আছোঁ কেতিয়া যাম আৰু নাজানো, কিন্তু আমি খোজকাঢ়ি যাম ওচৰতে যিহেতু। চাই থাকক ব'লক। এতিয়া আহি পাই আমাক দিলে চাহ সকলোৱে খালোঁ। পূজা চলিয়ে আছোঁ বাৰু, কিন্তু মই আহি প্ৰথমে চাহ আৰু পিঠা, পিঠাটো বহুত টেষ্টি হৈছিলে সেইকাৰণে দুটা খালোঁ মই। মাৰটো মই খাই দিলোঁ। তুলি খুৰী আমাৰ পাই বোলে হাই বুলি কওঁ। ওচৰলৈ আহা, ওচৰলৈ क्या कहो ना iya apa tanung gosok nah tadi dadah hibul kan dadah কি নাজানো দাদি তুই নাতি কে কেনে নাজানো
খালে খাওঁ তেতিয়া ভাগিটা খালে পোকে খাব কেনেকৈ পোক খামিলে খুব চকলেট খালি হে 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 চকলেট খালি নে অঁ মেলা যাবিনে নিবি নে কেতিয়া যাবি কেতিয়া যাবি অঁ নেজানো নেজানা কি জানা কি জানা কি জানা কি জানা খাবলে যা ভালে সব খালে এরা খালে আমরে যা খাবলে যা এতিয়া সবকে দিলে ভোক খাবলৈ আৰু ভোকখিনিও বহুত টেষ্টি হৈছিলে খাবলৈ ইয়াত মই লৈ আছোঁ আৰু মই ভিডিঅ' কৰি আছোঁ সবকে মাহঁতেও খাই আছে ভণ্টিও খালে চবেই খাই আছে ভোগ আৰু এইপিনে লগতে লৈ লৈছোঁ প্ৰসাদো আছে প্ৰসাদ খাই মেলি ভোগ খাই মেলি আকৌ অলপ পাছত দিলেই নহয় ভাত আৰু ভাত নহ'লেতো নহ'বই অসমীয়া যিহেতু ভাত লাগিবই আমি সেইকাৰণে কয় আমাৰ অসমীয়া ভতুৱা বুলি আৰু ভাতটো মেইন ভাত নিৰামিষ চব্জিখিনিও পটল ৰঙালাও আলু চব্জি আছিল আৰু চব্জিখিনি বহুত টেষ্টি হৈছিলে সেইকাৰণে মই অলপ বেছিকেই খাই দিলোঁ আৰু ৰাতি একো নাই ভাত क्या कर रही है खोपात ফুলটো আছে নে বাৰু পূজা কৰোঁতে খোপাত ফুল এটা দিছিলে গাইছ কিন্তু এতিয়ালৈকে আছে নাছে অঁ আছে ফেন চিঙে দে খোপাত আছে এপাহ ফুল এনেকৈ এতিয়া আমাক পূজা কৰোঁতে পণ্ডিতজনে আমাক খোপাত এনেকৈ লগাই থ'ব কৈছে আমি লগাই থৈছোঁ ভাত চাত খাই আজৰি আমি পূজাও শেষ হ'ল ক'লে ভাত খাইছে আমি যাওঁ অলপ পাছত মানে এতিয়া যাম আৰু অলপ ঘৰলৈ আজি কি পূজা পাতিছিলে তুমি গম পাওঁ নে পাওঁ কি পাতিছিলে আজি পূজা পাতিছিলে কি পূজা পাতিছিলে সত্যনাৰায়ণ পূজা কি 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 এপ্লাই এনেকৈ এপ্লাই কি পূজা পাতিছিলে কি পূজা পাতিছিলে সত্যনাৰায়ণ পূজা কি পাতিছিলে দাঁতকেইটা চাঙা পেলাই আকৌ দেখা অকল দেখা এপিনে আকৌ দাঁতকেইটা ভাঙা সেইকাৰণে দেখাবলৈ কৈছোঁ গজি যাব ইয়াত দেখালে চাওঁ ধনী দেখালি আকৌ দেখা ধনী দেখাইছিলি আকৌ দেখা আকৌ ইচ কি হ'ব দিয়া এতিয়া নগৈছিলে কি হ'ব দিয়া গোটেই এতিয়া হৰিলে আৰু নগজে নহয় এতিয়া গম পোৱা নাই চকলেট খাই পোকে খুৱাই দিলে কোনে গজিব আকৌ সেই নগজে এই সকলো আজৰি হৈ এতিয়া আমাৰ আৰম্ভ হৈ গ'ল মাৰ হাতৰ চুপতি আপোনালোকে শুনকচোন বাৰু কি কৈ আছে আমাৰ তুলিখৰীয়ে মানে আমাৰ বম জমনি আৰু শুনকচোন বাৰু কি কম বাইদেউ মই পুৰণা বেংকটো লৈ পেলাই মোক পাঁচ বল কিজে বুজিবলৈ ক'লোঁ কিনো বুজিলে ফটকা নাই ল'ব নেকি বুজি পেলাই বেংকলৈ গৈ পুৰণা বেংক ল'ব নেকি বোলে বাইদেউ বোলে মই পুৰণা বেংকটো লৈ কি কৰিব বুলি কৈছে
টিভি ল'ব নি বুজিলে পুৰণা বেগ ল'ব নি অ তুমি যে মই পুৰণা বেগটো লৈ কি কৰিম বাইদেউ বোলে এতিয়া বোলে একচুৱেলটো কি বুলি কৈছিলে এচলি ফাইনেলি আমি পালোহি ঘৰ তিতি মেলি চব যি হওক পূজা বুলি গ'লোঁ আৰু ভাল লাগিলে গৈ সেইদিনা তলা চলি বিচাৰি আছে তলা চলি বিচাৰি নাই পোৱা গাইছ হ'ব দেই ৱেইট গাইছ তলা চাপিটো বিচাৰি ল'ব দিয়ক ৱাও গাইছ তলা চাপি বিচৰণ চলি আছে এতিয়া গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে জনাব নৰ্মেল ভিডিঅ' আছিলে বাৰু আগলৈ আৰু ভাল ভাল ব্লগছ আহি থাকিব দিবলৈ চেষ্টা কৰিম মানে দিম আৰু মানে ভালকৈ এইকেইদিন মানে ৰেগুলাৰ অকণমান দিম আৰু আপোনালোকে চাব এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম annyeong কি এইটো কি this is way to say bye in Korean BTS lovক কি বুলি ক'ব আৰু আপুনি গতিকে আজিলৈ বাই বাই